কৰিবলৈ খতম কৰিম খতম কৰিম আৰু পাৰফেক্ট ৰিজাল্ট ওলাই আহিম আজি গাইজ। তাৰ কাৰণে লাগে কি যিমান সময় হওক ভিডিঅ'টো দীঘল হ'ব পাৰে একো নাই, দীঘল হ'ব পাৰে এনেকুৱা, কিন্তু আপোনালোক স্কিপ নকৰিব, একদম চিৰিয়েল চাব। চিৰিয়েল যদি চাই পাৰফেক্ট ৰিজাল্টটো ওলাই যাব যে কলম এটা ল'লে কলমটো কিমান মিটাৰ চলে। হেল্ল' বন্ধুসকল, মই ৰমেশ, আপুনি দেখিছে মোৰ চেনেল ছগন ব্লগ। তো মই আজি আপোনালোকৰ ওচৰত এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যাতে ভিডিঅ'টো হৈছে মানে বৰ এক ধৰণৰ ভিডিঅ' হ'ব, বৰ জবৰদস্ত ভিডিঅ' এটা হ'ব। ভিডিঅ'টো হ'ব এটা কলমৰ ওপৰত। এইটো হ'ল কলম, এই কলমৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছোঁ। আপোনালোকে চবে জানে যে সৰু পৰা লৈ পিনে বুঢ়া কাললৈকে আমাক কলমটো প্ৰয়োজন হয় আৰু চবকে প্ৰয়োজন হয়, নমৰালৈকে প্ৰয়োজন হ'ব। যেতিয়া আমি জন্ম হৈ পিনে যেতিয়া স্কুললৈ যাওঁ, স্কুলত যোৱাৰ পৰা ধৰি কৰি নমৰালৈকে আমাক কলমৰ প্ৰয়োজন হয়। কিন্তু কলমটো ইয়াত যিখিনি যে ইংক থাকে এটা নতুন কলমত কিমান চলে, কিমান দিন চলে আৰু কিমান কিলোমিটাৰ চলে, কিমান মিটাৰ চলে, কেতিয়াবা কিবা অনুভৱ কৰিছেনে? কেতিয়াবা কিবা অনুভৱ কৰে? এনেকৈ কিছু অনুভৱ কৰা প্ৰায়ে নহয়, কাৰণ কলম এটা যেতিয়া কিনি লোৱা হয়, কলমটো কেতিয়া শেষ হৈ যায়, লিখোঁতে শেষ হৈ যায়। শেষ হৈ যোৱাৰ পিছত আমি পুনৰ আৰু এটা নতুন কলম আমি লৈ লওঁ, পাৰ্চেছ কৰি লওঁ, কিনি লওঁ। 10 টকা হওক, 20 টকা হওক, 5 টকা হওক, যিকোনো কলম এটা আমি লৈ লওঁ। কিন্তু কলমটো কিমান চলে, কিমান কিলোমিটাৰ চলে, কিমান কি চলে, সেইখিনি গোটেই কথা জনাটো আমাৰ অলপ দৰকাৰ। যেনেকৈ আমি বাইক এখন পাৰ্চেছ কৰিলোঁ, বাইক এখন পাৰ্চেছ কৰাৰ লগে লগে বাইকখনে এখন পেট্ৰলত কিমান মিটাৰ, কিমান কিলোমিটাৰ মানে মাইলেজ দিয়ে, সেই মাইলেজৰ কথাটো আমি গম পাওঁ। কাৰণ 1 লিটাৰ তেল ভৰালে কিছুমান বাইক 50 দিয়ে, কিছুমান বাইক 55 দিয়ে, কিছুমান বাইক 40 দিয়ে। সেই তেনেকৈ কিছুমান মাইলেজ থাকে। আমাৰ কলমখনৰ ইয়াৰ ইংক যোনটো আছে, এই ইংকটোত কিমান মিটাৰ যায় এইটো আজি পৰীক্ষা কৰিবলৈ গৈ আছোঁ গাইজ। ইমান এইটো চাইছে নতুন পেন হয়, এই চাইছে ইয়াৰ আমি ঢাকনিটো এইটো এৰোৱা নাই। কিন্তু এই পেনটোৰ চাওঁ কিমান আমি হেক কৰিব পাৰিম, কিমান সময় হেক কৰিব পাৰিম আৰু কিমান কিলোমিটাৰ দৌৰিব এই ইংকটোৱে, তাকে গোটেইখিনি আমি পৰীক্ষা কৰিবলৈ চেষ্টা কৰিম। তো গাইজ, ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব আৰু চেনেলৰ পৰা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাই থাকক। তাৰ কাৰণে আমি লৈ ল'লোঁ এটা, এইটো নতুন কলম হয়। তাৰপিছত মোৰ লগত আছে এতিয়া এইখন এটা, এইটো হয় এটা আৰ্ট পেপাৰ আছে। আৰ্ট পেপাৰটো কিমান আছে সেইটো মই আপোনালোকক চাই দিম। আৰ্ট পেপাৰটো আছে 70 চেণ্টিমিটাৰ, এইটো ইয়ালৈকে আছে। আৰ্ট পেপাৰটো আছে ইমানটো 70 চেণ্টিমিটাৰ, ঠিক আছে। এই গোটেই আৰ্ট পেপাৰখনতে আমি ইয়াৰ ইংকটো খতম কৰিব লাগিব। চাওঁ ইমান দেৰি হয়, পাৰোঁ নোৱাৰোঁ। আজিলৈকে একেদিনা ইংক খতম কৰি পোৱা নাই, কিন্তু চেষ্টা কৰোঁ। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। ব'লক তেতিয়াহ'লে আৰম্ভ কৰোঁ আমি। এয়া লৈ লৈছোঁ এটা বাঁহৰ 1 মিটাৰৰ স্কেল এডাল। আৰু এই পেনটো হৈছে, পেনটোৰ কথা আপোনাক ক'বলৈ পাৰিলোঁ, এই পেনটো হৈছে বল পেন হয়, বল পেন। আৰু এইটো 10 টকীয়া বল পেন হয়। চাওঁ কিমানখিনি চলে। ইমানখিনি টানিছোঁ এতিয়ালৈকে, ইমানখিনি টানি ভাগৰ লাগি গ'ল। ৰৈ কঁকালটো বিষ হ'বলৈ ধৰিলেগৈ। তাৰপাছত এদিনতে কোনোদিন কলম শেষ কৰি পোৱা নাই, ময়ো শেষ কৰি পোৱা নাই, বা কোনোবাই শেষ কৰিছে নাই কৰা নাজানো, কিন্তু মই শেষ কৰি পোৱা নাই। কিন্তু আজি বহুত চেষ্টা কৰিছোঁ, এদিনতে এই গোটেই কলমৰ ৰিফিলটো শেষ কৰিব পাৰিম নে নোৱাৰিম। চেষ্টা কৰি থাকোঁ, দেখা যাওক।
গাইজ কিমানখিনি আঁচ পাৰি দিলোঁ, কিমান কি হৈছে চাবলৈ চেষ্টা কৰোঁ। গৈছে নাই? গৈছে, অলপ গৈছে। কিমান সময় লাগিব গাইজ এইটো শেষ কৰি? এতিয়া মোক চিন্তা লাগি গৈছে শেষ হ'বনে নহয়। ঠিক আছে, চাওঁচোন বাৰু কি হয়। গাইজ পেঁয়াজ শেষ হ'বলৈ হৈছে, কিন্তু কিমান গৈছে ক'ব নোৱাৰোঁ। এইটো চাওক, বেছি যোৱা নাই আমাৰ অলপ গৈছে, ইয়াৰ পৰা ইয়ালৈ আহিছে। কি হ'ব গাইজ ক'ব নোৱাৰোঁ। চেষ্টা কৰিব লাগিব আৰু চেষ্টা কৰি আছোঁ, কিন্তু কঁকাল বিষ উঠিব। গাইজ আমাৰ পেজ খতম, পেজ হৈ গ'ল, কিন্তু বহুত আছে। কি হ'ব লুটিয়াই দিওঁ এতিয়া। গাইজ হেল্প লৈছোঁ, উপায় নাই, হেল্প ল'বলৈ বাধ্যতা হ'লোঁ আৰু হেল্প লৈ লৈছোঁ। হেল্প কৰি দিব মোৰ এইফালে মোৰ মিছ আছে, হেল্প কৰি দিব এতিয়া। গাইজ আজিৰ চেলেঞ্জটো আমি দুইজনে আছোঁ, ৱাইফ হাজবেণ্ড দুইটাই আছোঁ আজি চেলেঞ্জ কৰিবলৈ। খতম কৰিমেই, খতম কৰি আৰু পাৰফেক্ট ৰিজাল্ট ওলাই এৰিম আজি। গাইজ তাৰ কাৰণে লাগে যিমান সময় হওক, ভিডিঅ'টো দীঘল হ'ব পাৰে, একো নাই, দীঘল হ'ব পাৰে এনেকুৱা, কিন্তু আপোনালোক স্কিপ নকৰিব, একদম চিৰিয়েল চাব। চিৰিয়েল যদি চাই আপোনাৰ পাৰফেক্ট ৰিজাল্টটো ওলাই যাব যে কলম এটা ল'লে কলমটো কিমান মিটাৰ চলে বা কিমান কেইশ মিটাৰ চলে, কিমান কিলোমিটাৰ চলে, কি চলে, গোটেইখিনি আপোনালোক ডিটেইল পাই যাব। গাইজ মোক এতিয়া লাগিছে এখন আৰ্ট পেপাৰত নহ'ব, মোক আৰু এখন আৰ্ট পেপাৰ লাগিব, কাৰণ এখন আৰ্ট পেপাৰত ইটো পিঠিও শেষ হৈ গ'ল, সিটো পিঠিও শেষ হ'বলৈ হৈ আছে এতিয়া। কিন্তু এতিয়া মই যিহেতু দেখিছোঁ, মই এটা আৰ্ট পেপাৰত নহ'ব, আৰু এটা আৰ্ট পেপাৰ আমাক দৰকাৰ হ'ব পাৰে। চাওঁ এইটো পিঠি শেষ কৰি লোৱাৰ পাছত কিমান বাচিছে আমি সেইটো আগত চাই ল'ম, তাৰপিছত দৰকাৰ হয় আমি আৰু এটা আৰ্ট পেপাৰ আনিম। একটা লগত দুইটা লগত আমি আনিম, আনি পিনে আজি একটা কলমত যিমান আছে খতম কৰিমেই। এই চেলেঞ্জ থাকিছে, আজি খতম কৰিমেই আৰু কৰিমেই, লাগিলে যিমান সময় লাগক না।
আৰু চেঞ্জ হৈ লৈছোঁ এটা ৰেষ্ট ল'ব মই আকৌ আৰম্ভ গাইছ অলৰেডি আমাৰ এই পিঠিও খতম হৈ গ'ল এই পিঠিও শেষ হৈ গ'ল কিন্তু ইন কিমান আছে চাই আছোঁ আমি ইন প্ৰায় 30% গৈছেগৈ 30% গৈছেগৈ 70% মান আৰু ইংক আছে এই 70% ইংকৰ কাৰণে এতিয়া আমাক এইটো লাগিব আৰু 1-2 খিলামান লাগিব আৰ্ট পেপাৰ তেতিয়াহে আমি ইয়াৰ সম্পূৰ্ণ ৰিজেল্ট ওলাব পাৰিম ঠিক আছে গাইছ আমি তেতিয়া আৰু এটা আৰ্ট পেপাৰ লৈ লওঁ তো গাইছ মই আহিলোঁ এতিয়া লৈ আহিলোঁ এতিয়া 3টা আৰ্ট পেপাৰ আছে ইয়াত 3টা আছে 3 খিলা আৰ্ট পেপাৰ আকৌ নতুনকৈ মই লৈ আহিলোঁ কিন্তু কামত নাহিব কেলে কামত নাহিব এইখিনি মই এইটো মই কাউণ্টিং কৰিবলৈ দিছিলোঁ ইয়াত মই কিমান আঁচ পাৰিলোঁ এইটো পিঠি কিমান পাৰিলোঁ আৰু এইটো পিঠি কিমান আঁচ পাৰিম 5 আমাৰ 8 টনা হ'ল সেইখিনি গোটেইখিনি এইখিনি কাউণ্টিং কৰিবলৈ দিছিলোঁ কাউণ্টিং কৰি থকা সময়তে এইয়া হৈ গ'ল আমাৰ কলমৰ গতিটো কি হ'ল ইয়াৰ যিটো নিপ থাকে নিপৰ আগত যিটো বল থাকে বলটো যিটো ৰানিং হৈ থাকে ৰানিং হোৱাৰ কাৰণে ইংটো আমাৰ ইয়াত গোটেইটো পেপাৰত লাগি আহে সেইটোৱে হ'ল সেই বাল্বটোৱে গোটেইখিনি কামটো কৰে কিন্তু কি হ'ল এতিয়া ইংটো সেই বাল্বটো ভাঙি থাকিলে বাল্বটো ভাঙি গোটেই ইয়েৰ হৈ গ'ল ইয়েৰ হৈ পিনে এই পেনটো এতিয়া নচলা হৈ গ'ল গাইজ এতিয়া আমি বুজিব পাৰিলোঁ যে পেন এটা মানে কি কণ্টিনিউ যিকোনো পেন কণ্টিনিউ এইটো আমি ইউজ কৰিব নোৱাৰোঁ এইটো ইউজ কৰিব হ'লে লিখা সময়তে মানে যিকোনো সময়তে আঁচটো টানি পিনে হেৰি কৰিব পাৰি কিন্তু কণ্টিনিউ এইটো ইউজ কৰিব নোৱাৰোঁ এইটো আছিলে আপোনাৰ 20 টকা পেন আছিলে 20 টকীয়া পেন আপোনালোকে দেখুৱাই আছোঁ গাইজ এইটো আছিলে আমাৰ অক্টেনৰ 20 টকীয়া পেন আছিলে এইটো হ'ল অক্টেনৰ 20 টকীয়া পেন এই দেখিছে অক্টেনৰ 20 টকীয়া পেন আছিলে যিহেতু বস্তুটো মই নকওঁ কলম বেয়া বুলি নকওঁ কিন্তু এইটো ৰেগুলাৰ মানে কণ্টিনিউ আপুনি ইউজ কৰিবলৈ হ'লে এই পেনটো আমাৰ হেৰি নহ'ব কাৰণ যেহেতু আমাৰ ইয়াৰ মাইলেজ ওলাম বুলি ভাবিছিলোঁ মাইলেজ ওলোৱা চেলেঞ্জটো অধুৰা হৈ থাকিলে কিন্তু ইয়াত আমাৰ এতিয়া আমি ইয়াত পালোঁ আমি নতুন এটা পেন ব্যৱহাৰ কৰোঁ নতুন এটা পেন ব্যৱহাৰ কৰি আৰু ইয়াত কিমানখিনি আছে কিমান আঁচ টানিলোঁ কিমান কিলোমিটাৰ এতিয়া চলিলে এইটো পৰ্যায়ত চলিলে সেই গোটেইখিনি কাউণ্টিংটো আমি ওলাবলৈ এতিয়া চেষ্টা কৰিম তো চাওঁ ইয়াত কিমান ওলাইছে এইটো পিঠিত আছে এইটো পিঠিত ওলালে 141 আমি এতিয়া নেক্সট পিঠিলৈ যাওঁ তাত কিমান ওলায় এইটো পিঠিত ওলালে 192 এইফালে আছে 192 এইফালে আছে 141
এইটো আমি দুটা প্লাছ কৰি পিনে তাৰপিছত ইয়াৰ লেনটো আমি এইটো আৰ্ট পেপাৰৰ লেন কিমান আছে লেনটোৰ সৈতে আমি ইনটু কৰিম ইনটু কৰাৰ লগে লগে ইয়াৰ কিমান মিটাৰ চলিলে গোটেইখিনি অংক ওলাই পৰিব গাইজ ইয়াত আমাৰ আহি গ'ল 141 প্লাছ 192 333 ওলালে আৰু আমাৰ পেপাৰটো আছে 70 1 মিটাৰলৈ 30 কম 70 আছে 70 সেণ্টিমিটাৰ আছে তাকে আমি পাৰফেক্টলি মই ইমানটো নাজানো কিন্তু 70 আছে 70 লগত আমি ইয়াত ইনটু কৰি চাওঁ কিমান ওলাই পাৰফেক্ট ৰিজাল্ট ওলাই পৰিব मतलब 233 মিটাৰ চলিলে 233 মিটাৰ চলি পিনে পেন আমাৰ এক্সপায়াৰ হৈ গ'ল এই পেনটো আমাৰ 233 মিটাৰ চলি এক্সপায়াৰ হৈ গ'ল উপায় নাই গাইজ এতিয়া এই পেনটো আমি কিমান চলিব আৰু 600 মান চাগে চলিলেহেঁতেন পেনটো 600 মিটাৰ মান চলিলেহেঁতেন চলি পিনে পেনটো গোটেইখিনি ইংক খতম হৈ গ'লহেঁতেন কিন্তু এতিয়া পেনটো যিহেতু এক্সপায়াৰ হৈ গ'ল এইটো আমি ইউজ কৰিব নোৱাৰোঁ আৰু নতুন পেন এটা আমি এইটো চেলেঞ্জ আৰু নামাৰোঁ সেইটো কাৰণে এই পেনটো নামাৰোঁ বেলেগ এটা চেলেঞ্জ কৰিম আকৌ 5 টকীয়া পেনত এইটো আছিলে 20 টকীয়া পেন 20 টকীয়া পেনত ইমানতে ভিডিঅ'টো সামৰণি মাৰিবলগীয়া হ'ব আৰু গাইজ যাব ভিডিঅ'টো কেনে লাগিলে কি লাগিলে গোটেই কমেণ্ট কৰি ক'ব যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াতে ভিডিঅ'টো আমি সামৰণি মাৰিছোঁ গাইজ চেলেঞ্জটো কেনেকৈ লাগিলে কি লাগিলে গোটেইখিনি জনাব